প্ৰিয় দৰ্শক নমস্কাৰ মই অনিতা চেনেললৈ আপোনালোকক আৰু এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আমি আজি patishapta পিঠা কেনেকৈ বনাই সেইটো দেখাম। আহকচোন কেনেকৈ মই বস্তুটো আগতে প্ৰথমতে মই ঘোলটো বনাই লওঁ। মই ময়দা দিছো 1 কাপ। এই কাপটোৰে মই জোখ কৰি এই বাটিটোতে থৈ দিছিলো 1 কাপ। ময়দা 1 কাপ, চাউলৰ গুড়ি 1 কাপ, গাখীৰ লাগিব আমাক আধা কাপ, আৰু পানী লাগিলে মই পিছত দিম বাৰু। আৰু চেনি দিছো মই 2 চামুচ। গোটেইখিনি মই মিলাই লম আগতে শুকানে শুকানে। নিমখ দিছো মই আধা চামুচতকৈ অকমান কম। খিনি আগতে মিলাই লব শুকানে শুকানে। একেবাৰতে গাখীৰখিনি দি নিদিব, অকণকে দিব। আপুনি পানীৰেও পাৰে গুলি ল'ব। মই আধাখিনি গাখীৰ দিছো আৰু আধাখিনি পানীয়ে দিম। বেছি ডাঠো নকৰিব, বেছি পাতলো নকৰিব। আপুনি দেখিছেনে ইয়াৰে ঠিক মিশ্ৰণটো এনেকুৱা হ'ব। এনেকৈ ওপৰৰ পৰা আপুনি এনেকৈ দি চাব, ঠিক মিশ্ৰণটো এয়াই। এতিয়া মই এইটো 1 ঘণ্টা বা আধা ঘণ্টাৰ কাৰণে ৰাখি দিম। যিমানে টাইম হয় সিমানে ভাল। এতিয়া আমি পুৰটো বনাই লম। ইয়াতে মই আধা লিটাৰ গাখীৰ দিছো। মই তাজা গাখীৰে দিছো, আপুনি যি ইচ্ছা তাকে দিব পাৰে, গৰু গাখীৰ হ'লেও হ'ল। খিনি এনেকৈ উতলিলে এনেকৈ আপুনি লাৰি থাকিব আৰু চামনিবিলাক মিক্স কৰি দি যাব। গাখীৰটো ঘন হ'লে তাৰে পিছত মই ইয়াতে 2 চামুচ চাউলৰ গুড়ি দিছো আৰু ইয়াতে গাখীৰ 2 কুৰাচমান মিক্স কৰি দি দিম। ভালদৰে মিক্স কৰি দিব। অলপ অলপকৈ ঢালি দিব আৰু মিক্স কৰি যাব। ইয়াতে আমি 2 চামুচ পাউডাৰ গাখীৰ দিছো, 2 চামুচ দিলে হ'ল। ইয়াতে মই এতিয়া জুলীয়া মিঠাই দিম, প্ৰায় 2 চামুচমান হ'ব। আপুনি গুড় মিঠাই গলাই লৈ দিব পাৰে, মই জুলীয়া মিঠাই দিছোঁ। এতিয়া মই ইয়াতে ফাইনেলি ইলাচিৰ গুড়ি দিম 1 চামুচ। মিশ্ৰণটো ডাঠ হৈ গৈছে। মই আধা চামুচ ইলাচিৰ গুড়ি দিছোঁ। 1 চামুচ বেছিয়ে হৈ যাব। আৰু মিশ্ৰণটো দেখিছেনে কেনেকুৱা ঘন হৈ গৈছে, আৰু ঘন হ'ব লাগিব। এতিয়া এইটো হৈ গ'ল। মিশ্ৰণটো ঠিক এনেকুৱা হ'ব লাগিব, ডাঠ। ঠাণ্ডা হ'লে আৰু অকণমান ঠিক হ'ব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। মই তাৱাখন গৰম কৰি লৈছোঁ। ইয়াতে মই তেল ব্ৰাছ কৰি দিওঁ, ৰিফাইন অইল। মই ৰিফাইন তেলে দিছোঁ। আৰু তেলখিনি কিন্তু আপুনি ফাটিব নিদিব, মুচি দিব, নহ'লে পিঠাখন মিহি নহ'ব। কাঠটোৰে এনেকৈ দি আপুনি তাৱাখন এনেকৈ যিমান দূৰ যায় এনেকৈ লৰাই থাকিব। আপুনি যেতিয়া গম পাব এইটো হাতত লাগি নাহে, তেতিয়া আপুনি এই মিশ্ৰণটো দি দিব। এই মিশ্ৰণটো এনেকৈ দি দিব আৰু লুটিয়াই দিব। আপুনি ৰাউণ্ড কৰিব পাৰে আৰু
চেপেটা কৰি দিব পাৰে দি আৰু 1 মিনিটমান সময় আৰু এনেকৈ ভাজিব এইটো মই এতিয়া নমাই দিম মই আৰু এখন বনাই দেখুৱাই দিছোঁ আপুনি যেতিয়া পিঠা যেইখনে বনায় এনেকৈ তেল দি মুচি দিব আৰু এই ঘোলটো দেখিছেনে এইটো এনেকৈ মিক্স কৰি দিব তাৰ কাৰণে ঠিক এনেকৈ ঘূৰাই দিব এতিয়া এনেকুৱাকৈ লুটিয়াই দিব আৰু 1 মিনিটমান সময় এনেকৈ ভাজিব এই পিঠাটো খাবলৈও ভাল আৰু এনেকৈ 2-3 দিনলৈ কোমল হৈ থাকে এইটো মই নমাই দিছোঁ এয়া আমাৰ পিঠা বনোৱা হৈ গ'ল চাওকচোন কিমানখিনি পিঠা বনাইছোঁ মই আলহী আহিলে সহজতে বনাব পাৰে আৰু খুৱাব পাৰে খায়ো ভাল লাগে এতিয়া খোৱাহে আৰু